কলিতাৰ যি বাঁহীৰ সুৰে আচলতে সঁচাকৈ আপ্লুত কৰিছে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু সকলোৱে কুশলে আছে। আজি ইউটিউব চেনেলৰ মজিয়াত আছে এগৰাকী উদীয়মান প্ৰতিভা, জাজিমুখৰ এগৰাকী উদীয়মান প্ৰতিভা, সুন্দৰকৈ লোকবাদ্য পৰিৱেশন কৰিব পাৰে আৰু সেই উদীয়মান প্ৰতিভা এগৰাকীৰ নাম হৈছে কৃষ্ণ কলিতা। মই তোমাক স্বাগতম জনাইছোঁ আমাৰ চেনেলত। অতি সুন্দৰ। আচলতে কৃষ্ণ কলিতাৰ যি বাঁহীৰ সুৰে আচলতে সঁচাকৈ আপ্লুত কৰিছে। বৰ্তমান তুমি কি পঢ়ি আছা? মই পঢ়া আহিলোঁ, এতিয়া বৰ্তমান মই কোম্পানীতে কাম কৰি আছা ন? অতি সুন্দৰ। তুমি বাঁহীৰ উপৰিও আৰু কি বজোৱা? ঢোল বজাওঁ, নেগেৰা বজাওঁ, পেঁপা বজাওঁ, জুলীয়াকৈ। তাৰপিছত আপোনাৰ সুতুলিটো আনি ল'ব পাৰিলে। সুতুলিটো আচলতে লোকবাদ্য অসমীয়া সংস্কৃতি যিমান আছে আটাইবোৰে বজাই বুলি ক'লেও বঢ়াই কোৱা নহয় কৃষ্ণ কলিতাই। গতিকে সাংঘাতিক এক প্ৰতিভাধৰ এগৰাকী ছাত্ৰ কৃষ্ণ কলিতা। এইবাৰ কি শুনাব? বিয়ানাম। এবাৰ বিয়ানাম এটা শুনাব। এইবাৰ কৃষ্ণ কলিতাই আন এটি বাঁহীৰ সুৰ টানিব। এইটো কিহৰ হ'ব এইবাৰ? ৰাসৰ এটি সুৰ টানিব। কৃষ্ণ কলিতাই আচলতে লোকবাদ্য নবজোৱা কোনো বাকী থকা নাই। আচলতে আপোনাৰ বাঁহী বজায়, তাল, খোল, ঢোল, সুতুলি সকলো ধৰণৰ লোকবাদ্যই সুন্দৰকৈ আপোনাৰ পৰিৱেশন কৰিব পাৰে কৃষ্ণ কলিতা।
অতি সুন্দৰ অতি সুন্দৰ অতি সুন্দৰ মোৰ যথেষ্ট মোৰ ভাল লাগিছে আচলতে আমি বোকাৰ পদুম বিচাৰি আচলতে য'তে ত'তে বলাইকে জাজিমুখলৈ আহিলেই হ'ব আৰু ইয়াৰ লগে লগে আপোনাৰ আমি সুখ বিচাৰি ক'ৰবাত ভূ স্বৰ্গলৈ যাব নালাগে আচলতে আচল সুখবোৰ ইয়াতে পোৱা যায় আচল মাদকতা আচলতে এনেধৰণৰ আপোনাৰ অঞ্চলবোৰতে পোৱা যায় গতিকে ধন্যবাদ মই কৃষ্ণ কলিতাৰ আগন্তুক যি যাত্ৰা সেই যাত্ৰা সুন্দৰ হওক কামনা